Hey students, I am Dikshita. আজি মই তোমালোকৰ ফাৰ্স্ট ফ্লাইট নামৰ কিতাপখনৰ গ্লিমপছেছ অফ ইণ্ডিয়া যেটো লেসন আছে তাৰ সেকেন্ড পাৰ্ট অৰ্থাৎ কোৰ্গ নামৰ লেসনটো তোমালোকলৈ লৈ আহিছো সো লেসনটো কথা আলোচনা কৰাৰ আগতে আহা আমি ইয়াৰ যিজন ৰাইটাৰ লোকেশ এব্ৰল আমি তেওঁৰ বিষয়ে জানি লওঁ লোকেশ এব্ৰল হ'ল এগৰাকী প্ৰতিষ্ঠিত লিখক তাৰ উপৰিও কিন্তু তেওঁ এগৰাকী প্ৰতিষ্ঠিত ডক্টৰ হোৱাৰ লগে লগে তেওঁ সাহিত্য ৰচনাও কৰিছিলে আৰু এই কোৰ্গ নামৰ লেসনটোৰ জৰিয়তে তেওঁ এই কোৰ্গ নামৰ যিখন ঠাই সেই ঠাইখনৰ মানুহ ইয়াৰ প্ৰকৃতি ইয়াৰ তোমাৰ যিমান কথা আমি জানিব লাগে ঠিক আছে সেই গোটেইখিনি কথা তেওঁ ইয়াত বিশদভাৱে আলোচনা কৰিছে লোকেশ এব্ৰল তেওঁ এগৰাকী ডক্টৰ আৰু সাহিত্যিক হোৱাৰ লগতে তেওঁ এগৰাকী সমাজসেৱীও হয় অৰ্থাৎ সোশ্যাল ওয়াৰ্কাৰ তেওঁ অৰবিন্দম নামৰ এটা তেওঁৰ প্ৰতিষ্ঠান আছে যাৰ দ্বাৰা তেওঁলোকে সমাজৰ পিছপৰা শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী হওক বা দুখীয়া মানুহ হওক তেওঁলোকক সহায় কৰি আহিছে সো এতিয়া আমি যাও লেসনটোলৈ যোৱাৰ আগতে আমি আকৌ এবাৰ ইয়াৰ শিৰোনামাটো চাই লওঁ আহা শিৰোনামাটো হৈছে কোৰ্গ এতিয়া আমি জানিব লাগিব কোৰ্গ কি কোৰ্গ হৈছে এডোখৰ জেগাৰ নাম যিডোখৰ জেগা মাইসূৰ আৰু মেংগলোৰ নামৰ যিডোখৰ এৰিয়া সেই এৰিয়াৰ মাজতে থকা এডোখৰ ধুনীয়া ঠাই আৰু লিখকে সেই ঠাইডোখৰক অৰ্থাৎ কোৰ্গ নামৰ জেগাডোখৰক ইয়াত এখন সৰগৰ লগত বা স্বৰ্গৰ নিচিনা ধুনীয়া এডোখৰ জেগাৰ লগত তেওঁ কল্পনা কৰিছে ইয়াত চোৱা Midway between Mysore and the coastal town of Mangalore sits a piece of heaven that must have drifted from the kingdom of God. তো কি কৈছে মাইসূৰ আৰু মেংগলোৰ নামৰ যিখন কোষ্টেল টাউন কোষ্টেল মানে কি সাগৰ আৰু ইয়াৰ মাটি বা সাগৰৰ পাৰৰ মাজত থকা এডোখৰ ঠাই আমি তট বুলি কয় অসমীয়াত বা আমি উপত্যকা বুলি ক'ব পাৰো ঠিক আছে সো মাইসূৰ আৰু মেংগলোৰ নামৰ যিখন টাউন আছে সেই টাউনৰ মাজতে স্থিত হৈ আছে এডোখৰ সৰু ঠাই যাৰ নাম হৈছে কোৰ্গ আৰু লিখকে কি কৈছে যে এই জেগাডোখৰ মানে একদম ভগৱানৰ ৰাজ্যৰ পৰা যেন নামি অহা এডোখৰ ঠাই বা ভগৱানৰ যেন আশীৰ্বাদ বা সৰগৰ পৰা নামি অহা এখন ঠাইৰ লগত কল্পনা কৰিছে তাৰ মানে তেওঁ কি ক'ব বিচাৰিছে জেগাডোখৰ ইমানেই ধুনীয়া তাত ইমানেই শান্তি বা সৌন্দৰ্য পোৱা যায় একদম সৰগৰ বা স্বৰ্গৰ নিচিনা মানে একদম ধুনীয়া জেগা হেডোখৰ সো ইয়াত আমি চাব লাগিব ড্ৰিফটেড বুলি ৱৰ্ডটা আছে ড্ৰিফটেড মানে কি মিনিং টু বিং কেৰিড along gently by air তাৰ মানে বতাহত উঠি ভাহি আহা সো ইয়াত drifted from the kingdom of God মানে কি বুজাইছে স্বৰ্গৰ পৰা নামি অহা এডোখৰ ঠাই যিডোখৰ ঠাই হয়তো আগতে ধৰা স্বৰ্গত আছিলে স্বৰ্গৰ নিচিনা ধুনীয়া বা শান্তিময় সেইডোখৰ জেগা যেনিবা এতিয়া মাইসূৰ আৰু মেংগলোৰ মাজলৈ নামি আহিছে ঠিক আছে সো জেগাডোখৰ সৌন্দৰ্যৰ লগত সম্পৰ্ক ৰাখি লিখকে স্বৰ্গৰ পৰা নামি আহিছে বুলি ইয়াত কথাষাৰ ক'বলৈ বিচাৰিছে তাৰপিছত চোৱা the land of rolling hills is inhabited by proud race of martial men beautiful women and wild creatures তো কি কৈছে এই জেগাডোখৰ পাহাৰৰ মাজৰ এই জেগাডোখৰ rolling hills মানে পাহাৰৰ উঠানমা এই পাহাৰৰ উঠানমা কৰাৰ যি ঠাই এই ঠাইডোখৰতে কোন থাকে মাৰ্শাল মেন বিউটিফুল উইমেন এণ্ড ওয়াইল্ড ক্ৰিচাৰ্ছ মাৰ্শাল মেন মানে যোদ্ধা বিউটিফুল উইমেন তোমালোকে নিশ্চয় বুজি পাইছা ধুনীয়া তিৰোতা আৰু ওয়াইল্ড ক্ৰিচাৰ্ছ মানে নানা ধৰণৰ বনৰীয়া জীৱ-জন্তু সো এই জেগাডোখৰ মানে অকল দেখিবলৈ যে ধুনীয়া এনেকুৱা নহয় ইয়াৰ মানুহ ইয়াত থকা তোমাৰ প্ৰকৃতি ইয়াৰ বনৰীয়া জীৱ-জন্তু সকলো এটা আকৰ্ষণৰ কেন্দ্ৰবিন্দু Coorg or Coorg, the smallest district of Karnataka, is home of evergreen rainforests, spices and coffee plantations. So at কি কৈছে Coorg সেই জেগাডোখৰ Coorg বুলিও কোৱা হয় আৰু এইখন হৈছে কৰ্ণাটকৰ আটাইতকৈ সৰু জিলাখন আৰু এই ডিস্ট্ৰিক্টখনক কি বুলি কোৱা হৈছে home of evergreen rainforests, spices and coffee plantations. সো এত কি কৈছে এই জেগাডোখৰত আমি কি পাওঁ চিৰহেউজীয়া এভাৰগ্ৰীণ মানে চিৰহেউজীয়া ৰেইন ফৰেষ্ট মানে কি বৰ্ষাৰণ্য তোমালোকে নিশ্চয় যদি তোমালোকৰ ভূগোল বিষয়টো আছে তাত তোমালোকে পাইছা ৰেইন ফৰেষ্ট আৰু তাত মছলা জাতীয় বিভিন্ন উদ্ভিদ লগতে তাত কি পোৱা যায় আমাৰ যেনেকৈ অসমত চাহ খেতি হয় তাত কি হয় কফিৰ খেতি হয় গতিকে এই জেগাডোখৰ ইয়াৰ বৰ্ষাৰণ্য ইয়াৰ মছলা জাতীয় যিবোৰ উদ্ভিদ লগতে কফিৰ যি খেতি সেই খেতিৰ কাৰণে জেগাডোখৰ বিখ্যাত During the monsoons, it pours enough to keep many visitors away. তো কি কৈছে মনসুনৰ টাইম মনসুন মানে কি বাৰিষা কালত যেতিয়া বৰষুণ হয় ইয়াত ইমানেই বৰষুণ হয় যে এই জেগাডোখৰ চাবলৈ বেছি মানুহ যাবলৈ নোৱাৰে বিকজ এডোখৰ আমি পাই আহিছো এডোখৰ পাহাৰীয়া এলেকা সো পাহাৰীয়া এলেকা যেতিয়া বৰষুণ হয় তালে বেসিক্যালি পৰ্যটকৰ কাৰণে বন্ধ কৰি দিয়া হয় ৰাইট সো ইয়াত কি কৈছে যেতিয়া বৰষুণ হয় তাত ইমানেই বৰষুণ হয় যে সেই জেগাডোখৰলৈ কোনো ধৰণৰ
পৰ্যটক যোৱাটো সুগম নহয় গতিকে ইয়ালে যোৱাৰ কাৰণে তোমাৰ একদম ভাল টাইমটো কি সেই বিষয়তে ৰাইটাৰে ক'ব চাবা the season of joy commences from September and continues till March so তালে গৈ তুমি একদম ধুনিয়াকে তুমি উপভোগ কৰিবা সেই সময়টো কেতিয়াবা আৰম্ভ হয় সেপ্টেম্বৰ মানে যেতিয়া বাৰিষা কালটো অলপ বন্ধ হৈ যায় মানে কি বৰষুণ অলপ কমি যায় বাৰিষা কালটো শেষৰ ফালে সেপ্টেম্বৰ আৰম্ভ হয় কমেন্স মানে স্টাৰ্ট হোৱা আৰু এই যেটো বতৰ বা এই যে ধুনিয়া যেটো তোমাৰ সময় এই সময়টো মাৰ্চলৈকে চলি থাকে অৰ্থাৎ সেপ্টেম্বৰৰ পৰা মাৰ্চৰ ভিতৰত এই সময়ছোৱাত তুমি কুৰ্গলে যাবলগীয়া আটাইতকৈ বেষ্ট টাইম সেই টাইমত গলে তোমাৰ একো প্ৰবলেম নহয় তুমি ধুনিয়াকে সেই জায়গাডোখৰ তুমি চাব পাৰিবা তাত কি বস্তু আছে হেয়া তুমি উপভোগ কৰিব পাৰিবা The weather is perfect with some showers thrown in for good measure. সেই সময় অৰ্থাৎ সেপ্টেম্বৰৰ পৰা মাৰ্চৰ ভিতৰত যি সময় সেই সময়ছোৱা কি সেই বতৰটো একদম পাৰফেক্ট হেতু সময় তুমি অহা যোৱা কৰিবলৈ তালে বস্তুবোৰ চাবলে বা বনোৱা জীৱ জন্তুকে চালা তেনেকুৱা ধৰণৰ উপভোগ কৰিবলৈ অৰ্থাৎ পৰ্যটনৰ বাবে সেই টাইমটো একেবাৰে পাৰফেক্ট উইথ সাম শাৱাৰ্স থ্ৰোন ইন ফৰ গুড মেজাৰ তাৰ মানে কি কৈছে বৰষুণ যদি হয়ও অলপ বৰষুণ হয় যেটো তুমি হেতু বৰষুণ তুমি উপভোগ কৰিব পাৰা একদম মানে ধৰা একদম ধুমুহা বিজুলী ঢেৰেকণিৰে বৰষুণ নাহে একদম পাতল চিপচিপিয়া বা কিনকিনিয়া বৰষুণ হয় The air breathes of invigorating coffee আৰু বতাহত কি থাকে কফিৰ এটা আকৰ্ষণীয় সুবাস থাকে Coffee estates and the colonial bungalows stand tucked under tree canopies in prime corners. So কি কৈছে সেই সময়ছোৱাত তুমি তালে গলে কি পাবা তুমি কিনকিনিয়া বৰষুণ পাবা তুমি বৰষুণত উপভোগ কৰিবলৈ পাবা লগতে তাৰ যেটো বতাহ বা বায়ুমণ্ডল হে বায়ুমণ্ডলত তুমি কি পাবা কফিৰ ধুনিয়া বা আকৰ্ষণীয়তা সুবাস তাৰ লগে তাৰ যেটো কফি ষ্টেট মানে কি যত তোমাৰ বাগান যত কফি খেতি কৰা হয় হেবোৰ আৰু কলোনিয়াল বেংগলোজ এতিয়া আমি জানিব লাগিব কলোনিয়াল বেংগলোজ মানে বা বাংলোজ মানে কি সো কলোনিয়াল মানে কি যেতিয়া তাত আগতে ব্ৰিটিছ আছিল ৰাইট সো চাহ খেতি বা কফি খেতি প্ৰথমতে ইমান ইম্পৰ্টেন্টলি বা গুৰুত্ব সহকাৰে কোনে লৈছিলে আমি জানিব লাগিব উপনিবেশিকৰ টাইমত মানে যেতিয়া ব্ৰিটিছসকল আমাৰ ইয়াত আছিলে ঠিক আছে কলোনিয়াল টাইমত তেতিয়া তেওঁলোকে আমাৰ ইয়ালে আহি ভাৰতলৈ আহি হওক বা অসমলৈ আহি হওক তেওঁলোকে যেতিয়া গম পাইছিলে যে ইয়াত কফিৰ বহুত সুবিধা আছে বা চাহৰ বহুত সুবিধা আছে সো তেওঁলোকে কিছুমান বাগান পাতি লৈছিলে ঠিক আছে সো আমাৰ অসমত তোমালোকে দেখিছা বহুত বাগান আছে হয় নহয় সো বাগানবোৰত আৰু তাত কি আছে ডাঙৰ বহুত পুৰণা তোমালোকে বাংলা দেখিবলৈ পাবা বাংলো বা অট্টালিকা নিচিনা তোমালোকে দেখিবলৈ পাবা যিবোৰ ব্ৰিটিছৰ কালৰ সো কুৰ্গ নামৰ ঠাইখনতো তাৰ যিবোৰ কফি বাগান আছে তাত তোমালোকে কিছুমান কি কৈছে কলোনিয়াল বাংলোজ দেখিবলৈ পাবা তাৰ মানে কি ব্ৰিটিছৰ দিনৰ ঠিক আছে stand tucked under tree canopies in prime corners কি কৈছে tree canopies মানে কি হে জায়গাত বহুত গছ আছে ট্রি কেনপি মানে কি কেনপি মানে সাধাৰণতে শেল্টাৰ বা রুফ সালিৰ নিচিনা ট্রি কেনপি মানে কি কৈছে তাত তোমাৰ গছবোৰ আছে ডাঙৰ হে ডাঙৰ গছবোৰ যেটো সা বা আশ্ৰয় বা শেল্টাৰ বা এখন সালিৰ নিচিনা নহয় জানো সো তাৰ কথা কৈছে ঠিক আছে তাৰ মানে কি কৈছে যিবোৰ ডাঙৰ ধৰা কলোনিয়াল বাংলোজ আছিলে সেই বাংলোবোৰ একদম গছৰ এনেকুৱা যিবোৰ সালি ঠিক আছে গছৰ তোমাৰ ডাঙৰ তোমাৰ ডাল পাতে আবৰি ধৰিছিলে তাৰ মানে ঠিক আছে সো ডাঙৰ গছবোৰে যেটো আবৰণ সেই আবৰণটো কিয়া ট্রি কেনপি বুলি কৈছে কিন্তু সাধাৰণতে ট্রি কেনপি বুলি ক'লে আমি গছৰ যেটো ওপৰ অংশ সেই ওপৰ অংশই যেনেদৰে তোমাৰ ছা দিয়ে আশ্ৰয় দিয়ে হেতু অংশক বুজোৱা যায় ঠিক আছে